কাকপথা পালোহি ন কাকপথা ফাৰ্মাচী ওচৰত ৰখিম দেই ড্ৰাইভাৰ টেবলেট লৈ ল'ব লাগে সিহঁতৰ ভালে লাগিছে ন টকাটো দিয়ে হ'লে মজা লাগিছে টোপনি গ'লগৈ এইফালে টোপনিয়ে আছে আমি এতিয়া গোটেইবোৰে গৈ আছোঁ এতিয়া এনেদৰে সেইখিনি টকাটো দিয়ে হ'লেও ভালে লাগিছে যাবলৈ গৈ তাৰপৰা সোমাই পিনি আনিলে এনেই দেখিছে ওপৰত পানী পোৱা নৰখা আছিলে আগলৈ ইমান চিন্তা কৰিছে মাৰ্ঘেৰিটা গৈ আছোঁ দেই আমি এতিয়া ৰানিং কৰি আছোঁ ড্ৰাইভাৰে আমি গৈ আছোঁ আৰু এতিয়া মাৰ্ঘেৰিটা আহি পোৱা নাই ইয়াত প্ৰথম আহি পাইছোঁ মাৰ্ঘেৰিটা দেই একদম পাহাৰীয়া জেগা লাগিছে আৰু পাহাৰীয়া চাব ফালে চাৰিওফালে গছ গছনি আছে পাহাৰ জেগা ভাল লাগিছে কিন্তু প্ৰথমবাৰ আহিছে আৰু আমি যিডোখৰ ঠাইলৈ আহিছিলোঁ গম নাপাইছিলোঁ কোনফালে আছে মানুহ এজনক সুধিয়ে গম পাইছোঁ যে এইফালে আছে বুলি আৰু এইফালে পোনাই আহিব ৱাও ইয়াত দেখোন পুৰা আয়োজন চলি আছে আদৰণিৰ কাৰণে প্ৰেক্টিচ কৰি আছে বহুত ভাল লাগিছে অসম গণ পৰিষদৰ সভালৈ আহিলোঁ আৰু আমি এনেদৰে উপস্থিত হ'লোহি তাৰপাছত আমাৰ সন্মানীয় অতুল বৰা ডাঙৰীয়া আৰু কেতুপৰ্ণ ডাঙৰীয়াইও সভাত আসন গ্ৰহণ কৰিবলৈ আদৰণি জনাইছে আৰু আহি আছে আৰু এনেদৰে সকলোৱে থিয় হৈ আদৰণি জনাইছোঁ আজিৰ দিনটোত কি খুৰা নাচ কি নাচ খুৰা নৃত্য হা খুৰা নৃত্য খুৰা নৃত্য খুৰা নৃত্য এইফালে খুৰা নৃত্যতে নে ড্ৰেছটো ভাল আমাৰ যিটো ছোৱালী এজনী থাকে নেকি মাজত নৃত্যটো ঠিকে আছে খুৰা নৃত্য ইয়াত কেনেকৈ নাচিব আপুনি অলপ কৈ দিয়কচোন আজি মই ৰাজনীতি কৰিব লাগে এইটো চিনেমা কৈছে এটা খুৰা নৃত্য ইয়াত মই ইউটিউবত মানে চিনেমা কৈছে হ'ল যে চিকাৰ প্ৰিয় আছিলে গতিকে চিকাৰ কাহিনী দেখাব চিকাৰী আছে মহু আছে মানে গীতৰ তালে তালে ঢোল বজোৱা হয় তেনেকুৱা ধৰণে নৃত্যটো কৰা হ'ব আহি গ'ল আৰু আমাৰ খুৰা নৃত্য চাওক আপোনালোকে কেনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে মই কিন্তু প্ৰথমবাৰ এনেকুৱা নৃত্য দেখিছোঁ দেই মোৰ কিন্তু চকু অবাক লাগিল চাই আপোনালোকে যদি দেখা নাই তেনেহ'লে চাওকচোন
ডাল ভাঙি